guys, welcome back to my YouTube channel. মই জ্যোতিস্মিতা আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া হৈছে চাওকচোন টাইমটো ইমান ভৰ দুপৰীয়া ইমান ৰ'দ দিছে আৰু এতিয়া আমি যাবলৈ ওলাইছো মানুহ মাতিবলৈ বিয়াৰ আৰু ইন্টাৰেষ্টিং কথাটো হৈছে আজি আমি ফাৰ্ষ্ট স্কুটি লৈ মেলে মানে যাম আৰু ক'ত যাম কৈ দিম আৰু যমুনামুখ আজি যমুনামুখত ফাৰ্ষ্ট টাইম স্কুটি লৈ যাম চিনি নাপাওঁ কি ৰাস্তাটো মানে আজিলৈকে গৈ পোৱা নাই যে স্কুটি লৈ এতিয়া নাজানো আৰু আলহী ঘৰ উলিয়াবগৈ পাৰোঁ নে নোৱাৰোঁ তথাপিও ভিডিঅ'টো চাই যাব আৰু কি হয় কি নহয় আমাৰ গতি কি হয় আজি তেন্তে ব'লক আৰু এয়া আমাৰ দৰা দাদা ওলাই গ'ল কেনেকুৱা ফিলিংছ ধুনীয়া দৰা দৰা ফিলিংছ লাগিছেনে তেন্তে ভিডিঅ'টো চাই যাব আৰু শেষলৈকে এতিয়া আমি যাওঁ আৰু ইমান ৰ'দ চাওকচোন এই ভৰ দুপৰীয়াখন আমি ওলাইছোঁ কি হয় নাজানো আৰু জেগা উলিয়াবগৈ পাৰোঁ নে নোৱাৰোঁ যাবলৈ ৰেডি হৈ গ'লোঁ ইমান ৰ'দ বাই বাই ফাগুন মাহ অহাৰ লগে লগেই ৰঙা শিমলুবোৰ ফুলি প্ৰকৃতিৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰাইছে নহয়নে বাৰু চাওকচোন কিমান ধুনীয়া লাগিছে আমি ৰাস্তাত কাক পালোঁ চাওক ইভা তাইক ফোন কৰি মাতি আনিছোঁ চিনি নাপাওঁ বহুত দূৰ তোমাক পৰা কলেজলৈ এয়া বাই বাই এতিয়া আমি গৈ থাকোঁ দেই এতিয়া আমি আমাৰ বাসন্তীৰ পেট পূজা কৰাইছোঁ আলহী ঘৰ পাই গ'লোহি একদম মানুহক সুধি সুধি ওলাইছোঁ এতিয়া নঙলা খুলিব নোৱাৰোঁ আৰু এইফালে আছে নঙলা খুলিব পাই গ'লোহি আলহী ঘৰ পাই গ'লোহি একদম সুধি সুধি আহিছোঁ এতিয়া বোলে গ'লো বোলে নহয় বোলে দেৱ অ' দেৱ হয় কিবা এটা কৈ দিয়া মই ভিডিঅ' কৰি আছোঁ পাই গ'লোহি একদম আহোঁতে ৰাস্তাত মানুহক সুধি সুধি আহিছোঁ নামেই নাজানো গাঁও চাওঁ তাৰপিছত এতিয়া দেৱ নাই মানে পেহী ল'ৰাটো স্কুল গৈছে সি কাৰণে বেছি ভাল লাগিল হয় তেওঁ যোৱা সময়লৈকে পাওঁৱেই কিজানি তো এতিয়া আহি পাইছোঁ অকণমান বহি লওঁ তাৰপিছত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম এয়া পুতলা আইজনী পেহীয়ে বনোৱা এয়া আৰু এডাল এইটো পখিলা হা আপুনি কৰিছে এয়া আইতাইও কৰিছে আৰু পখিলা আৰু কি কি বনাইছে আপুনি অঁ শৰাই ঢাকনি অঁ তাৰপিছত এয়া বনাইছে আইজনী পেহীয়ে এইবোৰ আৰু এইডাল তাৰপিছত এইটো দেৱে বনাইছে এইটো আৰু এয়া আইজনী পেহীহঁত পেহাৰ লগত থাকোঁতে হা এইটো ঘৰ এতিয়া আমি ভিতৰলৈ যাওঁ এয়া বনি আছে পুৰি আৰু এয়া আমাৰ কাৰিকৰ এয়া আমাৰ ৰান্ধনি আৰু মই এনেই ৰখি আছোঁ আৰু ওচৰতে আইজনী পেহীৰ চেনেল এটা আছে অনামিকা এণ্ড ডিকিট ভিডিঅ'ছ আপোনালোকে সকলোৱে চাব আৰু অকণমান মৰম দিব ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল পালে মোৰো ভাল লাগিব ন ভাল লাগিলে আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ ভতিজাকো বহুত মৰম দিব যেন তাই সৰু ছোৱালী বহুত আগুৱাই যাব পাৰে আৰু আপোনালোকেতো মৰম দিলেহে তাই পাৰিব ন মানে হেৰি সহায় সহযোগ কৰিলে আমাৰো ভাল লাগে ভিডিঅ' বনাবলৈ সেয়া আৰু আইজনী পেহী চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়া বনাই থাকা পেহীৰ ঘৰত একদম পিটপিটাই ঘূৰি ফুৰিছোঁ এতিয়া অকণমান যাওঁ ওপৰত যাওঁ অকণমান ৰ'দ লওঁগৈ ভিতৰত ঠাণ্ডা এয়া চাওক আইজনী পেহীৰ এখন গাৰ্ডেন
ইয়াত একদম বিভিন্ন প্ৰজাতিৰ ফুল চুল লগাই থৈছে চবৰে নাম নাজানো বাৰু মই যিকেইটা জানো সেইকেইটা কৈ দিম আৰু এইজোপা এল'ভেৰা আৰু এইজোপা কিবা কেকটাছ টাইপৰ এইজোপা স্নেক প্লাণ্ট এইবিলাক চবৰে নাম নাজানো এইজোপা স্নেক প্লাণ্ট এইজোপা দুপৰ টেঙা পাতে গজা দুপৰ টেঙা এয়া মান ধনিয়া এইজোপা পিঁয়াজ ফুল বুলিও কয় কিছুমানে তাৰপিছত এয়া এইজোপা বাঁহৰ এইটো টাব চাচোন এইজোপা কিবা 12 বাজি বুলিও কয় আৰু এইজোপা বৃন্দাবন এইটো হেৰিৰ পৰা আনিছিলে এই গড়ৰ পৰা আনিছিলে মই দেখিছিলোঁ ভিডিঅ'ত এয়াই আৰু এইখন আমাৰ তলত বাচন্তি খাদ্য সম্ভাৰ এইটো আমাৰ দেৱ স্কুলৰ পৰা আহি গ'ল হাই বুলি কোৱা কেনেকে কি এনেকে কৰে আৰু লৈ আহা দেৱে যাদু কৰি দেখাব এতিয়া নিজে নিজে চলি আহিছে ওম ক্লিং লিং স্বাহা হাততো চলে নেকি নিজে নিজে হাততে চলে আকৌ এইটো বক্সটো দেখাই দিয়া তুমি বনোৱা এইটো কিবা এটা বক্স বনাইছে সি খুল যা চিম চিম ওপৰত ফেব্ৰিকুইক থৈ দিছে আৰু এইটো চাওক ইমান ধুনীয়াকে বনাইছে ইমান ধুনীয়া বহুত ভাল লাগিছে তলত এয়া মাৰ্বল আছে আৰু এইফালে মোৰ ফেভাৰিট এটা কাৰ্টুন আছে দৃশ্যখন বনাইছোঁ কিন্তু এইটো সকলো মাহ পিছতে দেখুওৱা হ'ব এইকেইটা ৰাখাই নাই তাৰপিছত এতিয়া ঢাকন মাৰি দিব নাইট আৰু এফালে মাই ফেভৰেট কাৰ্টুন পকেমন ন আৰু আমাৰ ভাত চাত খোৱা হৈ গ'ল আৰু এতিয়া পেহীহঁতে কথা পাতি আছে ঘৰুৱা আৰু 2-1 মানুহো মাতিলোঁ আমাৰ ইয়াত মানে ফেমিলি আছে যে তাতে মাতিব গ'লোঁ তাৰপিছত এতিয়া অকণমান সময় থাকি তাৰপিছত আমি ঘৰলৈ যামগৈ আৰু পেহীহঁতে কথা পাতি আছে ভিতৰত এতিয়া মই চাই আছোঁ পেহীৰ নতুনকৈ অহা 2টা জুৱেলাৰী ছেট সেই 2টা হৈছে এই 2টা এইটো চব কালাৰ মণি আছে আৰু এইটো চব কালাৰ কাপোৰৰ লগতে মেটচ কৰিব আৰু এইটো হৈছে গ্ৰে কালাৰ 2টাই ভাল লাগিছে চিম্পল টপ হওক কুৰ্তি হওক আৰু শাৰী হওক বহুত ভাল লাগিব এইটো মোৰ এইটোৰ লগত বেছি মেটচ কৰিব এইডালটো চব কালাৰ কাপোৰৰ লগতে যাব আৰু মেটচ কৰিব সেয়া আৰু তাৰপিছত ইফালে আমাৰ দেৱে মোবাইল টিপি আছে আৰু এইফালে ভাগিনক আজি প্ৰেজেন্ট দিছে গিফ্ট দিছে গিফ্ট মানে এইফালে বনি আছে ভিডিঅ' আৰু এইফালেও বনি আছে ভিডিঅ' মোক দেখিছে নহয় নে সেইকাৰণে কিবা এটা দিছোঁ বেয়া চেয়া নাপাবি দেই একেবাৰে বহুত মৰমৰ একেবাৰে ল'ৰা আছিলে দেখি সৰুতে আগতে আমাৰ পাপুমণিক আমি এতিয়া একো দিয়া নাই দেই একেবাৰে আৰু পিছতহে তাই এতিয়া ছোৱালী মানুহ মই পটকীয়া একো নাপাওঁ ন নালাগে এতিয়া আমি যাওঁগৈ আৰু ইফালে পেহী বাচন্তি ষ্টাৰ্ট দিলে যাওঁ আৰু এইফালে পেহীয়েও ভিডিঅ' বনাই আছে আপোনালোকে চাব দেই বাই বাই বিয়াত যাবা লগ পাম আমি পেহীহঁতৰ ঘৰৰ পৰা আহি গ'লোঁ আৰু মই চুৱেটাৰ এটা পিন্ধি ল'লোঁ ঠাণ্ডা পিন্ধাই নাই পিছত পিন্ধিব বোলে মোৰ ঠাণ্ডা লাগিছে আৰু গাড়ীত এনেও বতাহ লাগিব ন সেইকাৰণে পিন্ধি ল'লোঁ আৰু এইফালে আজি আমাৰ বাচন্তিৰ মালিক আজি মই বহি আহিছোঁ সদায় মই চলাই আহোঁ মাৰ লগত আহিলে কেতিয়াবা মায়ে চলাই আৰু আজি মোক ৰেষ্ট দিছে একদম বহাই আনিছে এতিয়া গৈ থাকোঁ আৰু একেবাৰে আপোনালোকক ঘৰত গৈ লগ পাম বাই বাই
এতিয়া 9:30 বাজিলে আৰু ভাত খোৱাৰ টাইমেই হ'ল। অথনি ধনদাদা আৰু মই পেহীহঁতৰ ঘৰৰ পৰা অহাৰ পিছত অ'ত ত'ত সোমাই মানুহ মাতি আহোঁতে দেৰিয়ে হৈ গ'ল। ঘৰ আহি পোৱা বেছি টাইম হোৱাই নাই। আৰু এতিয়া আমাৰ হৈ গ'ল ভাত খোৱাৰ টাইম। আজি আমাৰ ভাত খোৱাত কি আছে আপোনালোকক দেখাই আছোঁ। তাৰপিছতে ভিডিঅ'টো সামৰণি মাৰিম আৰু দিনটো একদম আজি স্কুটিতে পাৰ কৰাৰ নিচিনা হ'ল আৰু সেই ভৰ দুপৰীয়াখন ওলাই গৈছোঁ। তাৰপিছত অ'ত সোমাইছোঁ ত'ত সোমাইছোঁ এনেকেই আজি মানে এবেলাটো পাৰ কৰিলোঁ গাড়ীতে ঘূৰি বহুত ভাগৰো লাগিছে। এতিয়া ভাত চাত খাই লৈ শুম আৰু এতিয়া আজি আপোনালোকক আমাৰ ভাততনো কি আছে মানে ৰাতিৰ সাজত কি আছে আপোনালোকক দেখাওঁ। তাৰপিছতে ভিডিঅ'টো এণ্ড কৰোঁ আৰু তেন্তে ব'লক কি আছে আপোনালোকক দেখাওঁ। এয়া আজি আমাৰ ৰাতিৰ সাজৰ খানা: পোলাও, ভাত, বেঙেনা ফ্ৰাই, ৰঙালাও ফ্ৰাই, চালাড আৰু এইফালে আছে লোকেল মুৰ্গীৰ জোল। এয়া আৰু চিম্পুলকৈ আজি ৰাতিৰ সাজটো। গাইজ তেনেহ'লে এতিয়া আমি ভাতকেইটা খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে যিসকল আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ চেনেলৰ আহিবলগীয়া প্ৰতিটো নতুন ভিডিঅ'ৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।